What's your say on this? আপোনাৰ কি মতামত? এই কোভিডৰ পিছৰ পৰাই মানুহৰ মাজত মোবাইল স্ক্ৰল কৰা হেবিটটো বৰ বেছিকৈ বাঢ়ি যোৱা নাই নে বাৰু? ৰিলছৰ ট্ৰেণ্ড, ইউটিউব শ্বৰ্টছ, ইভেন OTT প্লেটফৰ্ম, মানুহৰ মেইন হবি আজিকালি মোবাইল স্ক্ৰলিংহে। খাওঁতে শুওঁতে অকল মোবাইল স্ক্ৰলিং। বাট আপুনি জানেনে, মোবাইল বেছিকৈ স্ক্ৰল কৰিলে আপোনাৰ মুখত বয়সৰ চাপ অতি সোনকালে পৰিব পাৰে? য়েছ, ইউ হাৰ্ড ইট ৰাইট। নমস্কাৰ, মোৰ নাম ডক্টৰ মানালী, MD ডাৰ্মাটলজিষ্ট, আপোনাৰ অসমবাসীৰ ডিজিটেল স্কিন ডক্টৰ। এই ভিডিঅ'টোত আমি কথা পাতিম যে মোবাইল ফোন বেছিকৈ স্ক্ৰল কৰিলে আপোনাৰ মুখখনৰ কি ক্ষতি হ'ব পাৰে। তেন্তে পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। মোবাইল ফোন হওক বা লেপটপ, তাৰ পৰা ওলোৱা এটা অদৃশ্য শত্ৰু, হাই এনাৰ্জি ভিজিবল লাইট বা ব্লু লাইট। এই ব্লু লাইটটোৱে যেনেকৈ সূৰ্যৰ পৰা ওলোৱা অতি বেগুনীয়া ৰশ্মিটোৱে আমাৰ স্কিনৰ ক্ষতি কৰে, ঠিক একেদৰেই এই ব্লু লাইটটো আমাৰ স্কিনৰ ক্ষতি কৰে। লগাতকৈ বেছি স্কিনটো বুঢ়া দেখা পায়, স্কিনত পিগমেণ্টেশ্যন বা ডাৰ্ক স্পটছ হ'ব পাৰে। তাৰ বাবে আপুনি কি কৰিব লাগে? ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাওক, তেতিয়া আপোনালোকে গম পাব। মোবাইলৰ পৰা ওলোৱা এই ইনভিজিবল লাইটটোৱে আমাৰ স্কিনত অতি সোনকালে বয়সৰ চাপ আনিব পাৰে। তাৰ ভিতৰত পৰে পিগমেণ্টেশ্যন বা ডাৰ্ক স্পটছ, আমাৰ স্কিনৰ কালাৰটো আনইভেন কৰি তুলিব পাৰে, বা আমাৰ স্কিনত মেলাছমা মানে যিকোনো ঠাইত যদি কলা দাগ বা মাটিয়া ব্ৰাউন কালাৰ টাইপৰ ডিছকালাৰেশ্যন হৈছে, সেইটোক আমি মেলাছমা বুলি কওঁ, সেইটোও বেছিকৈ প্ৰকাশ পোৱা দেখা যায়। স্কিনৰ ভিতৰত থাকে এটা নেচাৰেল প্ৰটিন, যিটোক আমি কলাজেন বুলি কওঁ। এই কলাজেনটো ডিগ্ৰেড কৰি দিয়ে, কলাজেনৰ মাত্ৰাটো কমাই দিয়ে, আৰু কলাজেনৰ মাত্ৰাটো কমি যোৱাৰ কাৰণে আমাৰ স্কিনত সুতৰি বা ফাইন লাইনছ বা ৰিংকলছ সোনকালে দেখা পোৱা যায়। অকল সেয়াই নহয়, ব্লু লাইটটোৱে আমাৰ স্কিনটো বিশেষকৈ বেছিকৈ চেঞ্চিটিভ কৰি তোলে, আৰু তাৰ বাবে স্কিনটো বেছিকৈ ৰঙচুৱা পৰিব পাৰে, দানা উঠিব পাৰে মুখত। এই প্ৰব্লেমটো আগতকৈ বহুত বেছি আজিকালি দেখা পোৱা যায়। স্কিনটো ড্ৰাই কৰি পেলায়, কাৰণ স্কিনৰ যিটো নেচাৰেল বেৰিয়াৰ আছে, এই ব্লু লাইটটোৱে ডেমেজ কৰি দিয়ে। স্কিন বেৰিয়াৰটো ডেমেজ হোৱাৰ ফলত নেচাৰেল যিটো মইশ্চাৰাইজাৰ থাকে আমাৰ স্কিনত, এই মইশ্চাৰটো ধৰি ৰাখিব নোৱাৰে স্কিনটো, তাৰ ফলত এক্সট্ৰিম ড্ৰাইনেছ হয়। স্কিনটো ড্ৰাই হোৱাৰ বাবে ডাল দেখা পোৱা যায়, আৰু স্কিনটো লাইফলেছ এণ্ড গ্লোলেছ দেখা পোৱা যায়। তাৰ কাৰণে আপোনালোকে কি কৰিব পাৰে প্ৰতিৰোধ কৰিবলৈ? নম্বৰ 1, আপোনালোকে ব্লু লাইট ফিল্টাৰ থকা স্ক্ৰীন গাৰ্ড লগাব পাৰে, নাইবা আপোনালোকে ৰাতি নাইট মোড বা ব্লু লাইট ফিল্টাৰটো অন কৰিব। এণ্ড আপোনালোকে এনেকুৱা এটা ছানস্ক্ৰীন লগাব যিটোত কালাৰ থাকে, টিণ্টেড ছানস্ক্ৰীন বুলি কওঁ। এই ছানস্ক্ৰীনটো আপোনালোকে আপোনাৰ স্কিন টোন অনুযায়ী আপোনালোকে চুজ কৰিব পাৰে। এইটো আনকি BB ক্ৰীম, CC ক্ৰীম বা ফাউণ্ডেশ্যনৰ অল্টাৰনেটিভ হিচাপে কাম কৰিব পাৰে, কাৰণ তাত হালকা ৰং থাকে, বাদামী ৰং, বা আপোনাৰ স্কিনৰ অনুযায়ী কেনেকুৱা শ্বেড হয় সেনেকুৱা অনুযায়ী আপোনালোকে ছানস্ক্ৰীন ছিলেক্ট কৰিব পাৰে। এই ছানস্ক্ৰীনটোত থাকে ফেৰিক অক্সাইড, যিটোৱে আপোনাক এই ব্লু লাইটৰ পৰা বচাব। এই ছানস্ক্ৰীনটো আপোনালোকে ইনডোৰ, আপোনালোকে ঘৰৰ ভিতৰত থাকিলেও লগাব লাগে। এইটোৱে আপোনাৰ ব্লু লাইটৰ পৰাতো বচাবই, আৰু তাৰ লগতে যিটো সূৰ্যৰ অতি বেগুনীয়া ৰশ্মি UVA ৰেটো আমাৰ খিৰিকীৰ পৰাও সোমায় আৰু স্কিনটো ডেমেজ কৰিব পাৰে, তাৰ পৰা ৰক্ষা কৰিব। এই ছানস্ক্ৰীনটো আপোনালোকে ডেইলি ব্যৱহাৰ কৰিব। যদি আপোনালোকে বহুত বেছি টাইম আপোনালোকে লেপটপৰ আগফালে বা মোবাইলত চাই থাকে, এনেকুৱা কৰ্পৰেট ছেক্টৰত বিশেষকৈ এনি টাইম লেপটপৰ আগত বহি থাকিব লাগে, প্লাছ ঘৰত আহিও মোবাইলটো স্ক্ৰল কৰা হয়, সেনেকুৱা যদি হয়, তেতিয়াহ'লে আপোনালোকে এই ছানস্ক্ৰীনটো লগোৱা স্কিপ নকৰিব। আপোনালোকে ভিটামিন C ছেৰাম ব্যৱহাৰ কৰিব পাৰে ৰাতিপুৱা ভাগত। ভিটামিন C ছেৰামটো আপোনালোকৰ যদি এই ব্লু লাইটৰ পৰা ডেমেজ হৈছে স্কিনটো, সেইটো ৰিভাৰ্চ কৰিবলৈও হেল্প কৰে। এণ্ড আপোনালোকে যদি ডিটেইলছত জানিব বিচাৰে ভিটামিন চিৰ বিষয়ে, মই অলৰেডি ভিডিঅ' পষ্ট কৰিছোঁ ভিটামিন C ৰিলেটেড, সেইটো গৈ আপোনালোকে এবাৰ চাব পাৰে। নাইবা আপোনালোকে ৰাতি পেপটাইড ছেৰাম ইউজ কৰিব পাৰে, স্পেচিয়েলি ইফ ইউ আৰ ইন লেট 20s, তেতিয়াহ'লে আপোনালোকে পেপটাইড ছেৰামো ব্যৱহাৰ কৰিব পাৰে। এতিয়া গম পালেনে যে মোবাইল, লেপটপ বা ইভেন লেম্প, এইবোৰৰ পৰা ওলোৱা ব্লু লাইটটো কিমান ক্ষতিকাৰক হ'ব পাৰে? চ' বি স্মাৰ্ট, ইউজ টিণ্টেড ছানস্ক্ৰীন, আৰু চবতকৈ বেষ্ট এডভাইচ হৈছে আপোনাৰ স্ক্ৰীন টাইমটো লিমিট কৰক, স্ক্ৰীন টাইমটো কমাই দিয়ক আৰু নিজকে ছেফ ৰাখক। আশা কৰোঁ আপোনালোকে যদি
নতুন বস্তু কিবা এটা জানিব পাৰিছে ভিডিঅ'টো চাই তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু নতুন যদি ভিডিঅ' আপোনালোকে জানিব বিচাৰে আৰু চাব বিচাৰে নতুন নতুন টিপছ স্কিন ৰিলেটেড হেয়াৰ ৰিলেটেড তেন্তে আপোনালোকে ছাবস্ক্ৰাইব কৰিব so that you get notified of my latest video. Till then, stay safe, take care, and see you soon in my next video.